सराइबिल ब्लक कंग्रेस राजखान्थि हान्जानि मावखुलि बेखेवदों। गसाइगाव महकुमानि सिङाव थानाय पद्माबिल गामियाव कंग्रेस राजखान्थि हान्जानि गोदानै मावखुलि बेखेवनाय हाबाफारिया दिनै जोबनानै थाङो। मख'नो गोनांदि दिनैनि बे हाबाफारियाव आलासि महरै नुजाथि फैदोंमोन क'क्राझार जिल्ला कंग्रेस कमिटिनि आफादगिरि मुस्रि प्राणजित बसुमतारी। बिथांजों लोगोसे नुजाथि फैबावदों जमदुवार ब्लकनि आफादगिरि मुस्रि हारकुलियास बसुमतारी आरो कंग्रेस राजखान्थि दोलोनि मावथि खोरोम मुसाहारि, सिथिला मिरि नार्जारी आरो सनामुनि मुर्मु बिथांमोनहा। যিখিনি আমাৰ অফিচ আছে এই অফিচৰ থ্ৰুত মানে কংগ্ৰেছে ইয়াতে একদম মানে যিটো প্ৰভাৱ এই প্ৰভাৱটো মানে বিস্তাৰ কৰিব বুলি মই আশা কৰিছোঁ। হাতজোৰাটো আমাৰ একদম ছুপাৰ ডুপাৰ মানে কিবা হৈ গৈছে, হিট হৈ গৈছে। যেনিবা আমাৰ ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীয়ে যিখিনি উপলব্ধি কৰিছে সেই উপলব্ধিবিলাক আমি এতিয়া হাত সে হাত জোড়ো প্ৰগ্ৰামৰ থ্ৰুত আমি জনসাধাৰণক ৰাহুল গান্ধীৰ উপলব্ধিবিলাক আমি ঘৰে ঘৰে যাই কিনি কৈ আছোঁ। আমাৰ মেইন উদ্দেশ্য হ'ল হাতে হাত জোড়ো প্ৰগ্ৰামৰ দ্বাৰা আমাৰ যে কংগ্ৰেছৰ আদৰ্শ নীতি আৰু বিজেপিৰ বৰ্তমান চৰকাৰৰ যে আমাৰ জনসাধাৰণৰ ওপৰত যি ৰাম টাঙন সেই ৰাম টাঙনবিলাকক আমি জনসাধাৰণক যাই কিনি প্ৰচাৰ কৰি আছোঁ। আৰু আমাতকৈ বেছি আমি অনুভৱ কৰিছোঁ জনসাধাৰণে চবে গম পায়। তো সেই হিচাপে ইহঁতে আমাৰ যি কথা এই কথাবোৰত ইহঁতে হয়ভৰ দিছে। তো আমি ইয়াতে আৰু উৎসাহ হৈছোঁ, এইটো কাৰণে মই ছুপাৰ হিট হোৱা বুলি কৈছোঁ। নিশ্চয় শংকিত হৈছে, এখেতসকলৰতো এতিয়া ভৰিৰ তলৰ পৰা মাটি নোহোৱা হৈয়ে আছে, কিয়নো এখেতসকলে নিজে নিজৰ ভৰিত কুঠাৰ মাৰি লোৱা যেন আমাৰ অনুভৱ হৈছে। কিয়নো পাব্লিকে ইহঁতক ইমান ধুনীয়া কৰি ইমান দিন ছাপোৰ্ট কৰিছিলে, 5 নহয় 10 বছৰ ইহঁতক ছাপোৰ্ট কৰিলে। তো পাব্লিকৰ ইহঁতৰ বহু আশা আৰু আকাংক্ষা আছিলে, কিন্তু এই আশা আকাংক্ষা পূৰণ কৰাত ব্যৰ্থ হৈছে বুলি আমি অনুভৱ কৰিছোঁ। তো বিজেপিৰ যে অন্যায় এই অন্যায় আৰু মূল্যবৃদ্ধি এইবোৰ মানে পাব্লিকে এতিয়া সহ্য কৰিব নোৱাৰা হৈছে। এতিয়াতে জাষ্ট পাব্লিকে আমি দেখাত হাত সে হাত জোড়ো ঘূৰি ফুৰাত আমি গম পাইছোঁ। ইহঁতে খালি সুযোগ আৰু সুবিধাহে মানে অপেক্ষা কৰি আছে। মানে সুযোগ আহিলেই বিজেপিক যে ইহঁতে লেং মাৰিব এইটো ধৰক। যিহেতুকে যিমান দূৰ আমাৰ 2003 BTC একৰ্ড হিচাপৰ মতে আমি জানো এইটো 6 শিডিউল এৰিয়া হয়। 6 শিডিউল এৰিয়াত BTC ইটসেল্ফ পঞ্চায়ত বুলি ধৰি ল'ব পৰা যায়। তো এই হিচাপে BTCয়ে যদি এটা পঞ্চায়ত হিচাপে ধৰিব পৰা যায় তেতিয়াহ'লে ইয়াত ইলেকশ্যনৰ প্ৰয়োজন নাই। তথাপি যিহেতুকে VCDC চেয়াৰমেনবিলাক বা VCDC যি কমিটি আছে সেই কমিটিবিলাকৰ দ্বাৰা আমাৰ ডেভেলপমেণ্টৰ ৰুৰাল ডেভেলপমেণ্টৰ যিবোৰ কামৰ পইচা আহে তো ডাইৰেক্ট আহে। তো তাতে যদি আমাৰ এটা নিৰ্বাচিত প্ৰতিনিধি বা চেয়াৰমেন থাকে তেতিয়াহ'লে এই পইচাটো মানে ভাল কামত ব্যৱহাৰ হ'ব। নহ'লেতো চবতে অলপ কাৰাপশ্যন আমি দেখা পাই আছোঁ। তো এই কাৰাপশ্যনটো বন্ধ কৰিব গ'লে এটা নিৰ্বাচিত প্ৰতিনিধি থাকিলে আমাৰ কাৰণে ভাল। দাঁতগাড়ী অঞ্চল খালী নহয়, মই জানাত আপোনাৰ দাঁতগাড়ীয়া উল্টাপানী এৰিয়াটো আৰু আপোনাৰ প্ৰথম অৱস্থাত ইফালে হৈছিলে, গাঁৱৰ নামটো মোৰ মনত নাই। তো এইটোতো একচুৱেলি ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট 2006 মতে যিবোৰ ট্ৰাইবেল মানুহ আছে বা আদিবাসী মানুহ আছে সেইবোৰ অঞ্চলত থাকিব পাৰে। আৰু এখেতসকলে এনেকুৱা নহয় যে ক'ৰবা বাহিৰৰ পৰা আহি কিনে তাতে ইহঁতে ডুৱেলছ কৰি আছে। তো সেই হিচাপত এখেতসকলে থাকিব পাৰে, কিন্তু গভমেণ্টে যিটো ৰোল লৈছে সেই গভমেণ্টৰ ৰোলটো ঠিক হোৱা নাই একচুৱেলি। এখেতসকলে জাষ্ট সেইবোৰ গাঁৱৰ পৰা এভেকশ্যন কৰাই নহয়, এভেকশ্যন কৰাৰ লগে লগে ইহঁতক উচিত জাগাটো ইহঁতক দিব লাগিছিলে, কিন্তু সেই ব্যৱস্থা নকৰাকৈ ইহঁতে এভেকশ্যন কৰিছে। লগতে এতিয়া যোনে ভিক্টিমাইজ হৈছে এই ভিক্টিমাইজ মানুহবিলাকে এই ঠাণ্ডা আৰু বাৰিষাত ইহঁতৰ থাকিব লগা জাগাই নাই। তো ইহঁতে বহুত কষ্ট পাই আছে। তো এই বিষয়ে পাব্লিকক অন্যায় কৰি পাব্লিকক কষ্ট দি কিনি যিকোনো কামে আমাৰ কংগ্ৰেছৰ থ্ৰুত আমি মানে এইটো বিৰোধিতা কৰোঁ আৰু কৰিম। বাল্য বিবাহ বুলি ক'লে এইটো আগৰ পৰাই যি আইন কানুনবিলাক আছে সেই আইন কানুন আমি মানো। বাল্য বিবাহ একচুৱেলি এইটো চাইণ্টিফিক বস্তু নহয়, কিয়নো বাল্যত সৰুকালতে যদি কোনোবা এজন ছোৱালী বা ল'ৰাই বিয়া হয় মেচিউৰ ইহঁতে হ'ব নোৱাৰে। তো এই হিচাপে আইনত যিহেতুকে আছে সেইটো আমি ছাপোৰ্ট কৰোঁ।
কিন্তু যি হিচাপে মানে বৰ্তমান গভমেণ্টে মানে বাল্য বিবাহ এগেইনষ্টত যিটো কাৰ্যপন্থা লৈছে এই কাৰ্যপন্থাটোহে আমাৰ পচন্দ হোৱা নাই কিয়নো যিবিলাক মানুহে আজি 8 বছৰ 10 বছৰ 4 বছৰ 2 বছৰ আগত বিয়া হৈছে তো এখেতসকল অলৰেডি বিয়া হৈ গ'ল পোৱালি বাচ্চা কোনোবা প্ৰেগনেণ্ট অৱস্থাত আছে তো এতিয়া ধৰি লৈ গ'ল ইয়াৰ হাজবেণ্ডক এতিয়া বাচ্চা আৰু এই মানে মাইনৰ যিটো মিছেছ বা ৱাইফ এই তেখেতৰ অৱস্থা কি হ'ব এইটোতো চৰকাৰে চিন্তা কৰা নাই তো আমি বিচাৰিছিলোঁ যে এই বাল্য বিবাহ এইটো ধৰাৰ আগত বা এইটো লাগু কৰাৰ আগত তো পাব্লিক এৱাৰনেছ এটা হ'ব লাগিছিলে এৱাৰনেছ হোৱাৰ পিছত মানে যি দিনাৰ পৰা যি এই আইনটো লাগু কৰিলে সেই দিনাৰ পৰা যদি কোনোবাই এনেকৈ পৰৱৰ্তী সময়ত যদি বিয়া শাদী কৰিছে বাল্যভাৱে তো এইটো তেখেতসকলে আইনী ব্যৱস্থা ল'ব পাৰিলে হয় কিন্তু বৰ্তমানৰ যি আইনী ব্যৱস্থা আমি কংগ্ৰেছে ছাপোৰ্ট কৰা নাই